আজি বনালোঁ হাঁহৰ মাংসৰ আঞ্জা। মোৰ খুবেই প্ৰিয় দেই, মই খুব ভাল পাওঁ খাই। মইনো কেনেকৈ বনালোঁ আপোনালোকক তাকেই দেখুৱাওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ চাই যাওকচোন। এইফালে মই মাংসখিনি লৈ ল'লোঁ আৰু এই আলু 4টা কাটি ল'লোঁ। পিঁয়াজো ডাঙৰ চাইজৰ 4টা লৈ লৈছোঁ। হাঁহৰ মাংসত যিহেতু পিঁয়াজ সৰহকৈ দিলে ভাল পাওঁ মই। এয়া পিঁয়াজখিনি কাটি ল'লোঁ। এইফালে আলুখিনিও কাটি যোগাৰ কৰি ল'লোঁ। আদা নহৰু গুচাই ল'লোঁ, তেজপাত জলকীয়া এইখিনি যোগাৰ কৰি ল'লোঁ। এতিয়া মই মাংসখিনিত এয়া পিঁয়াজ অকণমান লৈ লৈছোঁ। ইয়াতে মেৰিনেট কৰি ৰাখিব লাগিব। এই হালধি, জিৰা পাউডাৰ আৰু ধনিয়া লগতে অকণমান মিঠাতেল দি এইখিনি ভালদৰে মই সানি ল'ম। এইখিনি ভালদৰে সানি লৈ এতিয়া মই অকণমান সময় ৰাখি থ'ম। এইফালে আকৌ মিক্সি বাতিটোতে মই পিঁয়াজখিনি অলপ বাকী আছিলে সেইখিনি দি লৈছোঁ। আদা নহৰু আৰু জলকীয়াকেইটা মই পিচি ল'ম। এইফালে কেৰাহীখন পাতি তেল দি ল'লোঁ। ইয়াত তেজপাত দুখিলা দি দিলোঁ। ইয়াতে পিঁয়াজ অকণমান দি দিছোঁ, বেছি দিয়া নাই যিহেতু মই মিক্সি বাতিত মই পিচি থৈছোঁৱেই, পেষ্ট বনাই থৈছোঁ। এইখিনি ৰঙচুৱা হোৱাত এতিয়া সেইখিনি আদা নহৰু আৰু পিঁয়াজৰ পেষ্টটো মই দি দিছোঁ ইয়াতে। এইখিনি ৰঙচুৱা হ'লৈ ভাজি ল'ম। ৰঙচুৱা হোৱাত মই মাংসখিনি দি দিলোঁ। যিহেতু মছলা তাতে অকণমান দি দিছিলোঁ, আপোনালোকক সেইখিনি দেখুওৱা নহ'লেই। জিৰা পাউডাৰ, ধনিয়া, মিট মছলা এইখিনি দি দিলোঁ। এতিয়া এইফালে মাংসখিনি ইয়াত দেখিছেনে কিমান ধুনীয়াকৈ তেল ওলাই আহিছে। এতিয়া তেল ওলাই অহাতে মই আলুখিনি দি দিছোঁ। আলুখিনি মই ফ্ৰাই কৰি লোৱা নাই, বহুতে ফ্ৰাই কৰি লয়, ফ্ৰাই কৰি ল'ব পাৰে, আপোনালোকৰ নিজৰ কথা। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। এতিয়া ঢাকনখন মাৰি মই সিজিবলৈ দিম আলুখিনি। এইফালে ঢাকন খুলি চাইছোঁ, দেখিছেনে তেল গোটেই ওলাই গৈছে। হাঁহৰ মাংস যিহেতু তেল ওলাবই নহয় জানো। ইয়াতে এতিয়া আলুখিনি অকণমান সিজিবলৈ মই পানী অকণমান দি দিছোঁ। পানী দি এতিয়া মই ঢাকনখন মাৰি আলুখিনি ভালদৰে সিজিবলৈ দিম। এইফালে এয়া দেখিছেনে কিমান ধুনীয়াকৈ উতল আহিছে। আলুখিনি প্ৰায় সিজিছে, মোৰ সিজিয়ে গ'ল। এয়া মাংস মোৰ ৰেডিয়ে হৈ গ'ল, দেখিছেনে। এতিয়া ইয়াতে মই মান ধনিয়া পাত সৰু সৰুকৈ কাটি দি দিছোঁ। এইফালে মোৰ এয়া মাংস ৰেডি হৈ গ'ল। আপোনালোকে বাৰু মোৰ ৰেচিপিটো চাই কেনে পালে? যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহোঁ, বাই বাই। আকৌ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে, গুড বাই।